এই ৰিক্ত বুকুতে বাসনা ঢালিলা। নমস্কাৰ, মই লাকিপুৰী আৰু আপোনালোকে চাই আছে লাকিপুৰী ইউটিউব ব্লগ। আৰু এতিয়া আমি যাওঁ বিয়ালৈ। আচলতে মোৰ মাহীৰ ছোৱালীৰ বিয়া। আৰু আজিৰ ভিডিঅ'টোত সেই বিয়া আৰু আমি কি কৰিলোঁ সেইবোৰ দেখাই থাকিম। গতিকে সেইবোৰ চাবলৈ চাই থাকক আমাৰ আজিৰ ব্লগটো। চাবি ল'লোঁ, মোবাইল ল'লোঁ, এতিয়া যাম আমি। সেয়া গাড়ী উলিয়াই থকা হৈছে। গৈ আছোঁ বিয়া খাবলৈ। বহুত গৰম, ৰ'দ। আৰু এইটো দেখিছে মই যোগাৰ কৰি লৈছোঁ, মানে অকণমান কটীয়া, সেইকাৰণে গাৰু এটা দি লৈছোঁ অকণমান ওখ হ'বলৈ। আহক আমি যাম বিয়ালৈ। যতনেৰে ৰাখিবি যতনেৰে এতিয়া আমি পালোহি বিয়া ঘৰত। এয়া মা, ভণ্টি আৰু মই। ভালদৰে এডিট কৰিব জনা নাই যদিও আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া আমাৰ কইনা, তাই বিয়া হৈছে গোলাঘাটলৈ। গতিকে দৰা সোনকালে আহিছে। এতিয়া আমি চাওঁ বলক দৰা। নমস্কাৰ, এয়া আহি পেলাই এতিয়া ঘৰ পালোঁ। আৰু দিনটো বহুত গৰম, গতিকে একদম অৱস্থা বেয়া হৈ আহিছে। কইনা যিহেতু দৰা দূৰৰ আছিলে, সেইকাৰণে কইনা একেবাৰে লৈ গ'ল। আৰু এতিয়া আমি পালোহি ঘৰত। এতিয়া আমি অকণ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ।